हे गाइस, वेलकम बैक माय यूट्यूब चैनल और 93 ब्लॉग में आपको स्वागत है। तो अभी हम लोग चल रहे हैं थोड़ा सरियाजान घूमने के लिए। वहाँ पे एक नया स्कूल खुला है जो टेक्निकल पोजीशन का ITI के बारे में। तो देखते हैं वहाँ पे जाके। आहक तेतियाहले लेट्स गो। আমি এতিয়া বৰ্তমান পেট্ৰল পাম্প পাইছোঁ। তেল ভৰাই লওঁ অলপ। তেল ভৰাই লোৱাৰ পিছত অলপ যাম আৰু। तो भैया जी 100 रुपये का डाल दीजिए। खुला 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 कितना कितना लीटर हो गया? 97 हो गया है ना। थोड़ा ज़्यादा डाल दीजिए। 100 रुपये का डाल दीजिए। अभी আমি এতিয়া তো আমি এতিয়া তেল ভৰালোঁ। ভৰাই লৈ এতিয়া যাবলৈ হেৰি কৰিম আৰু চেষ্টা কৰিম। সোনকালে যাওঁ, গৈ মেলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। হাই ফ্ৰেণ্ডছ, আমি আহি পালোঁ এতিয়া বৰ্তমান। যিহেতু ইয়াৰ কুলিগাঁও না দাদা? কুলিগাঁও এতিয়া নতুন যিহেতু ITI চৰকাৰী ITI খোলা হৈছে। এতিয়া বৰ্তমান SCBT আণ্ডাৰ NCBT খোলা হৈছে। আমি দাদা এজন লগ পাইছোঁ, ইয়াত আমাৰ দেখা হৈছে। তো দাদাৰ লগত অলপ কথা পাতি চাওঁ। দাদা, ইয়াত ITIটো বনাৰ পিছত আপোনাৰ কেনে অনুভৱ হৈছে? ভাল হৈছে ন? ভাল হৈছে, খুব ভাল হৈছে। আমাৰ গাঁও এৰিয়া ডেভেলপ হৈছে ন? আৰু এটা নতুন ল'ৰা যিটো প্ৰজন্ম, এইটো নতুন ল'ৰাবিলাক মানে এতিয়াও ফিউচাৰ হ'বলৈ বেছি ভাল হৈছে ন? সেইটো কাৰণে আমি একবাৰ এডভাৰটাইজ দিম বুলি আহিছোঁ আৰু ITIটো স্কুলটো দেখুৱাবলৈ। ময়ো ভাল লাগিছে, আমিও লোকেল হয় আৰু আমাৰ ইয়াৰ ITI টেকনিকেলৰ বিষয় লৈ আমাৰ এইখিনি এৰিয়াত ইমান ডেভেলপ নাছিলে, কিন্তু এতিয়া ডেভেলপ হোৱা দেখে, সেইকাৰণে ভাল লাগিছে ন? অলপ মই দেখাই দিম ন। ইয়াত লিষ্টবোৰ আছে। এতিয়া বৰ্তমান আছে ইয়াত লিষ্ট আছে ইয়াত। আৰু ইফালে আছে কোৱাৰ্টাৰৰ বনোৱা হৈছে বহুতকেইটা। বহুত ডাঙৰ আছে। এতিয়া আৰু আধা বনাই ক্লাছ ষ্টাৰ্ট হৈ গ'ল নহয় দাদা? ক্লাছ ষ্টাৰ্ট হৈ গ'ল আৰু নেক্সট ইয়াৰৰ পৰা হৈছে। ইফালে কোৱাৰ্টাৰ বনোৱা হৈছে আৰু এতিয়া ডেভেলপ হ'বলৈ বহুত বাকী, তথাপিও ভাল হৈছে ইয়াত। আৰু বৰ্তমান এতিয়া ইয়াত লোকেল ল'ৰা ছোৱালীবোৰৰ কাৰণে বহুত ভাল হৈছে। ইফালে ক্লাছৰুম হৈছে আৰু ইফালে ক্লাছৰুম লোৱা হয় আৰু তাৰ এইফালে হ'ল আপোনালোকৰ প্ৰেক্টিকেল ৰুম হয়। তো প্ৰেক্টিকেল ৰুম আমাৰ ইফালে ছাৰ এজন আছে, বাবু ইংকি ছাৰ। চিনাকি মানুহ আমাৰ। ছাৰ, আপুনি কিবা কয় নেকি ITI বিষয়ে? আমাৰ ইয়াত অঞ্চলৰ বাবে সৌভাগ্য বুলি ক'ব লাগিব, বা আমাৰ বোকায়ান এলে সমষ্টিটো সৌভাগ্য বুলি ক'ব লাগিব। কাৰণ কাৰ্বি আংলঙত বৰ্তমান হিচাপত যিটো আমি দেখা পোৱাটো ডিপু ITI হৈছে। হয়, ডিপু ITI আণ্ডাৰ NCBT এইটোৱে হৈছে। আৰু এতিয়া বোকাজানত এতিয়া যে হৈ আছে, সেইটো আমাৰ কাৰণে খুব সৌভাগ্য। হয় হয়। আৰু এইটো বছৰতে এডমিশ্যন চব হৈ গ'ল, কম্পিউটাৰ চব ইনষ্টল কৰা হৈ গ'ল। হয়, কপাৰ ট্ৰেড আৰম্ভ হ'ব এতিয়া। কপাৰ ট্ৰেড আৰু ফিটাৰ ৱেল্ডাৰ সেইবিলাকো আহিব অহা বছৰৰ পৰা ট্ৰেড দিব। বৰ্তমানলৈকে এই বছৰৰ কাৰণে 2022-23 ছিজনৰ কাৰণে আপোনাৰ কপাৰ ট্ৰেডটো মানে আৰম্ভ হৈছে। আচ্ছা, বহুত ভাল লাগিছে। আমিও লোকেল হয়, আমিও বোকাজান চাব ডিভিজনৰ আণ্ডাৰত আছোঁ।
যিহেতু আমাৰ এই নতুন প্ৰজন্মবিলাকৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে বহুত সুবিধা কাৰণ পিছপৰা আমাৰ অলৰেডি ইয়াত বৰজান এৰিয়া আমাৰ বোকাজান চাব ডিভিজন এৰিয়া আমাৰ পিছ পৰি আছিলে মোৰ হিচাপত এইবিলাক হোৱাৰ কাৰণে আমিও বহুত উন্নত হৈছোঁ এতিয়া আৰু ভাল লাগিছে আৰু এটা সৌভাগ্য খবৰ আজি মই বোকাজান ITI প্ৰিন্সিপালৰ লগত কথা এটা হৈছোঁ হয় পাতিব পাৰিছোঁ উঠনি হয় পৰহি দিনা ইয়াত আহিব তেখেতে হয় এইটো আমাৰ এই বোকাজান ITIৰ কাৰণে কি আৰু লাগে সেই প্ৰজেক্ট অহা বছৰৰ যিটো 2023-24 হয় যিটো বাজেটৰ ছেছন মতে যিটো তাত ধৰা হ'ব হয় ইয়াত বোলে হোষ্টেলো হ'ব পাৰে আৰু বিভিন্ন স্কিম ইয়াত ধৰা হৈছে বুলি মোক কৈছিলে সেই প্ৰপ'জালখিনি মোক পৰহি দিনা মোক দেখাব হয় হয় তো মই ভাবিছোঁ আৰু উন্নত হ'ব হয় হয় আৰু এইবছৰ 48 জন ষ্টুডেণ্ট ইয়াত এডমিশ্যন হৈ গ'ল অলৰেডি হৈ গ'ল 48 জন ষ্টুডেণ্ট বহুত ভাল কথা ঠিক আছে তেতিয়াহ'লে ধন্যবাদ থাকিল আপোনালৈ সেইটোৱে কথা আৰু আমি আমাৰ ITI বিষয়লৈ আপোনালোকক জনাইছোঁ গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ বাই বাই